বৰ্তমান আমি পালোহি আৰু এতিয়া মই লৈ আছোঁ আপেল মগু মানে ধূপ চুপ তেল চেল এইবিলাক নিমখ চিমখ এইবিলাক মানে ল'ব লাগেতো সেইকাৰণে এইবিলাক লৈ আছোঁ আৰু আমাৰ বাইদেউ আৰু আমাৰ মা এইবিলাক মায়ে মানে এয়া বস্তু লৈ আছে মিঠাই বুলি নকওঁ এয়া চাকি ধূপ তেল কল শলিতা এইবিলাক মানে লৈ আছে আৰু এই যে মানুহজন যে কৈ আছে যে কথাবিলাক এই মানুহজনে হ'ল এই দোকানখনৰ মালিকটো আৰু এয়া চাওক চাকি বুট মগু নাৰিকল তেল চাকি মিঠাই যি লাগা আপোনালোকে চব পাই যাব ইয়াতে এই দোকানখনতে ঠিক আছে ইয়াত এই চাওক নিমখ এপেকেট নিমখত 20 টকা বুলি কৈছে আৰু এটা চাকিত 5 টকা বুলি কৈছে খোৱাজনে আৰু দোকানৰ যোনজন মালিক হয় খোৱাজন তেওঁ কৈছে আৰু এনেকুৱা তেনেকুৱা মানে ধৰ এটা চাকিত 5 টকাকৈ সৰু তিনিটা চাকিত 10 টকাকৈ লৈছে আৰু কল লৈছোঁ তাৰপিছত এতিয়া এচব কি লৈ আছোঁ আমি আপোনালোকে চাই থাকক আৰু কি আমি লৈ থাকোঁ আৰু এতিয়া আমি ওচৰতে আছোঁ মানে আঠলীয়া নামঘৰটো যে আঠলীয়া নামঘৰৰ ওচৰতে মানে আমি সেয়া বজাৰ কৰি আছোঁ তাত দিবলৈ মানে আৰু তাত কি হয় সকলোখিনি দেখুৱাবলৈ মই চেষ্টা কৰি থাকিম আপোনালোকক মানে চেষ্টা কৰিম আপোনালোকক অলপমান দেখুৱাবলৈ পাওঁ যাতে আৰু আপোনালোকে যাতে ক'ত কি কৰিব লাগে আপোনালোক সকলো ডিটেইলখিনি দিবলৈ অলপমান চেষ্টা কৰিছোঁ এয়া তেল দিছে মানে ভাগ আমাৰ বাইদেউ লৈছে আৰু আমাৰ মাও লৈছে আৰু মই আপোনালোকক দেখুৱাবলৈ পোৱা চেষ্টা কৰি আছোঁ যে ক'ত কি লৈ আছোঁ আমি সকলো দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাকি লৈছোঁ তেল লৈছোঁ ধূপ লৈছোঁ তাৰপিছত এইটো যে দেখিছে যে গোল যোনটো সৰু টিলিকি মিঠাইটো সেইটো লোৱা নাই বাৰু তেল লৈছোঁ তাৰপিছত নিমখ লৈছোঁ আৰু বুটো লৈছোঁ বুট মগু লৈছোঁ এটা পাহৰিছিলোঁ ক'বলৈ বুট মগু লৈ লৈছোঁ আৰু ভাগ মানে বাইদেউখিনিও ভাগ আৰু আমাৰখিনিও মানে ভাগ আৰু তেওঁ মানে বুজাই আছে যে কি মানে কি দিব কি দিম সুধি আছে মানে আৰু সেইখিনি দিলে হ'বনে নাই আৰু কিবা বেলেগ দিব লাগিব এনেকৈ মানে কিবা কিবি সুধি আছে আৰু আমি এইবিলাক কৈ আছোঁ যে আমাক কি লাগে আৰু খোৱাজনে মানে দোকানৰ যোনজন মালিকজন মানে খোৱাজন দি আছে মানে বস্তু এটাকৈ আৰু আমাৰ গাঁৱৰ মানুহখিনিও বস্তুবিলাক চাই আছে মানে কি লৈছোঁ কি লোৱা নাই ওচৰে পাঁজৰে ওচৰতে পাইছোঁ দোকানখন মানে সেইকাৰণে ওচৰতে লৈ ল'লোঁ সেইকাৰণে আৰু এতিয়া চাওক কি ধুনীয়াকৈ হৈ আছে সৰু চাকি দিছে সৰু চাকিবিলাক দি দিছে আৰু পলিথিনত ভৰাই দিছে চাওক পলিথিনত ভৰাই দিছে চাওক ইমানবিলাক নিমখ খেজুৰ বুট মগু চাকি তেল ধূপ অন্য ইত্যাদি লগতে পলিথিনতো ভৰাই দিছে আপোনালোকক কি ক'ম মানে ক'বলৈ ভাষা নাই আজি খুব ভাল লাগিছে ইয়াত আহি আৰু আপোনালোকে বৰ্তমানে চাই থাকক ধুনীয়াকৈ একদম চাওক চাকি এইবিলাক শলিতা দিছে শলিতা 10ডালকৈ দিছে ঠিক আছে ওপৰত একদম ধুনীয়াকৈ কলবিলাক লাগি আছে মোক ভাত হৈ গ'ল কুকাৰত চিটি দিছে মানে কি ক'ম মানে অমিতা বহাই দি থৈ আহিছোঁ আৰু এটা চিটি দিলে হৈ যাব সেইটো আপ কৰিম এতিয়া সেইটো আপোনালোকে ইগনোৰ কৰক এয়া চাওক ধুনীয়াকৈ কলবিলাক পকি আছে ধুনীয়াকৈ একদম লাগি আছে আৰু কিছুমান কল পকা নাই চাওক কিছুমান কল পকা নাই চিটিটো বাজিলে আকৌ যাওঁ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক শ্ৰীদীপ্ত মটৰ ভ্লগ ইউটিউব চেনেলটো কল তেল আপেল মাটিমাহ দালি এইটো মগু দালি মগু বুট তাৰপিছত এইটো কি খেজুৰ তিয়ঁহ কল দিব লাগিব এটা চেণ্ডেল এটা খুলিছে এতিয়া বস্তি জ্বলোৱা মানে ইয়াত চাকি তাকি কিবা জ্বলোৱা জেগা আৰু
এতিয়া বৰ্তমান আমি আঠখলীয়া নামঘৰৰ ভিতৰ পালোহি আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ চাওক আমি ভিতৰলৈ সোমালোৱে চাওক ভিতৰলৈ আমি সোমাই গ'লোৱে আহিলোৱে আমি পালোহি আঠখলীয়া নামঘৰ এটা নামঘৰৰ ভিতৰত আমি সোমালোহি আৰু এতিয়া আমি চাকি বন্তি জ্বলাম আৰু কেনেকৈ জ্বলাইছে মাহঁতে সেইটো আপোনালোকে দেখা হ'ব ভাইটিয়ে কি কৈছে চাওক এয়া পইচা দি আছে সোমাই দি আছিলে ঠিক আছে আপোনাৰ দেখিলে অকণমান দেখিলে এইখিনি কৈ দিব নালাগে পাওক এতিয়া চাওক এয়া ইমান মানুহে চাকি বন্তি জ্বলাইছে খেৰ চেৰ কৰিছে আঠখলীয়া যোনটো নামঘৰ হয় মানে খেৰ চেৰ কৰিছে আৰু মই আপোনালোকক মৰম মচলিপ্ত মটৰ ভ্লগ ইউটিউব চেনেল মই ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে ধুনীয়া ভিডিঅ' বনাই আছোঁ আৰু চাওক চবেই সেয়া আহিছে খেৰ চেৰ কৰিবলৈ আহিছে মৰম দিবলৈ সেয়া কৰিছে যাতে চবৰে মংগল হওক আৰু মাহঁতো সেয়া কৰি আছে আগৰ ভিডিঅ' কৰিব লাগিব অকণমান পিছত আপোনালোকক মই আৰু ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম বৰ্তমান এইখিনিতে অকণমান সমাপ্ত কৰিছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মটৰ ভ্লগ ইউটিউব চেনেলটো ঠিক আছে বাই বাই